বলিউড অভিনেতা সালমান খানৰ মহানুভৱতা উজনি অসমলৈ প্ৰেৰণ বান সাহায্য বিন হিউমেনৰ জৰিয়তে আৰম্ভ বহু পৰ্যায়ৰ সাহায্য অভিযান বানত ক্ষতিগ্ৰস্ত বিদ্যালয় আৰু স্বাস্থ্য সেৱা আন্তঃগাঁথনি পুনৰ নিৰ্মাণতো কৰিব সহায় উজনি অসমৰ ভয়াবহ বান পৰিস্থিতিৰ মাজত বলিউডৰ জনপ্ৰিয় অভিনেতা সলমান খানে বানাক্ৰান্ত লোকসকলৰ কাষত থিয় দিছে। তেওঁৰ সমাজ সেৱামূলক সংস্থা বিং হিউমেনৰ জৰিয়তে বানপীড়িতসকলৰ বাবে বহু পৰ্যায়ৰ সাহায্য অভিযান আৰম্ভ কৰা হৈছে। প্ৰথম পৰ্যায়ত শিৱসাগৰ, যোৰহাট, চৰাইদেউ আদি অধিক ক্ষতিগ্ৰস্ত অঞ্চলসমূহত খাদ্য সামগ্ৰী, খোৱাপানী, স্বাস্থ্যবিধি সামগ্ৰী, চেনিটৰী পেড আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হৈছে। এই কামত অসমৰ সলমান খান ফেন ক্লাবৰ সদস্যসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। জানিব পৰা মতে এই সাহায্য অভিযান কেৱল তাৎক্ষণিক সাহায্যতে সীমাবদ্ধ নহয়। দ্বিতীয় পৰ্যায়ত ৰেচন কিট, ঔষধ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হ'ব। তৃতীয় পৰ্যায়ত বানত ক্ষতিগ্ৰস্ত বিদ্যালয় আৰু স্বাস্থ্য সেৱা আন্তঃগাঁথনি পুনৰ নিৰ্মাণতো সহায় আগবঢ়োৱাৰ পৰিকল্পনা কৰা হৈছে। উল্লেখ্য যে অসমত চলি থকা বান পৰিস্থিতিত লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হৈছে। এনে কঠিন সময়ত সলমান খানৰ এই মানৱীয় পদক্ষেপক বহুতে আদৰণি জনাইছে আৰু সামাজিক মাধ্যমতো এই উদ্যোগৰ ব্যাপক প্ৰশংসা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ৰিপৰ্ট।